নমস্কাৰ ভাই, স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো ব্লগলৈ। প্ৰথমতে মই ফাৰ্ষ্ট টাইম মই এইটো ৰাইডিং ব্লগ কৰিছিলোঁ, আগতে কৰা নাই। যিহেতু মোৰ নতুন চেনেলটো প্লিজ সকলোৱে ছাপোৰ্ট কৰিব। বিশেষকে ইমানটো নাজানো কৰিবলৈ, আৰু মাইকো লোৱা নাই, মাতটো ভালকে অহা নাই চাগে, আৱাজ ক্লিয়াৰ অহা নাই। মাইক লোৱাৰ পিছতে আৰু অলপ ক্লিয়াৰ আহিব আৱাজটো। কিন্তু ৰাস্তাটোত বাইক চলাই এনেকুৱা অশান্তি লাগে মানে। পলাব মা চব, বৰষুণ দিলেতো ক'বই নোৱাৰি, যাবই নোৱাৰি। এতিয়াতো ৰ'দ দিলত অলপ ভালে হৈ আছে। এইবোৰ ৰাস্তা নাজানো আৰু কেতিয়াকে হৈ যায়। এতিয়া মই বিশেষকে ঘৰলৈ সোমাই যোৱা ৰাস্তাটো বৰষুণ দিনত ওলাই আহিবলৈ এনেকুৱা অসুবিধা হয় ক'ৰবাত যাবলৈ হ'লে। সেইটো ভাল টেনচন নাই। আৱাজটো ক্লিয়াৰকে অহা নাই চাগে। এতিয়া গৈ আছোঁ ডিউটি মানে দোকানৰ। ল'ৰা যিহেতু কৰি খাবই লাগিব। ক'বলৈ গ'লে ল'ৰা মানুহৰ বহুত টেনচন থাকে। ত' ভিডিঅ'টো চাই থওক শেষলৈকে, এনজয় কৰক। ৰাস্তা এইবিলাকো বেয়া গ'লগৈ আৰু বনাবলৈ গ'ল। এইবিলাক ৰাস্তাত মানে বাইক চলাই একদম ভাল নালাগে। বাইকখনে কষ্ট পায় বহুত, বাইকখন বেয়া হৈ যায়। বাইকখনো বহুত বেয়া হৈ আছে গাইজ, তোমালোকৰ বেয়া আছে বহুত। সদায় একদম ভালকে লগা নাই। পোৱা নাই গাইজ। মোৰ বাইকখন এখন মানুহতকৈ বহুত এটা বেছি ভাল পাওঁ। মানুহৰ লগত যিমান টাইম স্পেণ্ড কৰিব লাগে, মোৰ বাইকখনৰ ওপৰত বেছি টাইম স্পেণ্ড কৰোঁ।
মানুহৰ ওপৰতো কৰি চালো মানুহৰ চালো চব চবৰ লগতে থাকি চালো কোনো নাথাকে আপোনাৰ লগত। কিন্তু এই বাইকখন কেতিয়াও এৰি নাযায়। এই এটা মেচিন হয় কিন্তু মেচিন হয় মানুহতকৈ অধিক আঠ মইতো এতিয়া মানুহৰ পৰা কিমান পাৰ্থক্য দেখিছোঁ। মানুহৰ ওপৰতো ট্ৰাষ্ট কৰিছিলো। কোনো নাথাকে আপোনাৰ লগত চবেই এৰি দিয়ে আৰু আপোনাৰ বেয়া টাইমত কোনো আপোনাৰ লগত খাৰা হ'ব নাই আপুনি অকলে থাকিব লাগিব। অকলে যুজিছো বহুত। মনটো যিমানে বেয়া নালাগক কিয় কিন্তু বাইকখনৰ ওপৰত হেলমেটটো লগাই যেতিয়া এপাক মাৰি আহিছে মনটো এনে ভাল এটা লাগি আছে। এতিয়া লগৰীয়া বাইকখন মানুহকো বিশ্বাস কৰাটো এৰিছো। মানুহক বিশ্বাস কৰি লাভ নাই ডাইৰেক্ট পস্তাব লাগে পিছত বহুত বেয়াকৈ পস্তাব লাগে। মই ডিউটি ক'ত কৰি আছো আপোনাক কোৱাই নাই আপোনালোকক। মই এতিয়া ধেমাজি ডিষ্ট্ৰিক্টৰ চিলাপথাৰত ঘৰ। চিলাপথাৰতে আছে দোকান চিলাপথাৰতে থাকো। এতিয়া আহি আছো দোকান খুলিবলৈ। দোকান আৰু প্ৰায় 9টা বজাত খোলা হয়। 9টা বাজিবই হ'ল আহিব একচুৱেলি মোৰ স্পীড মিটাৰটো বেয়া এইটো বেয়া হৈ আছে এই ৱাৰডাল মই চিলাপথাৰত পোৱাই নাই লগাবলৈ। যিটো স্পীড মিটাৰৰ তাৰটো সেইটো পোৱা নাই মই ইয়াত অৰ্ডাৰ দিব লাগিব কৈছে অৰ্ডাৰ চাই আছো পোৱা নাই। স্পীড মিটাৰটো থাকিলে অলপ ভাল আছে নাথাকিলে অলপ অসুবিধা হয় কিমানত গৈ আছে কিমান একো ক'ব নোৱাৰি। স্পীড মিটাৰ এডালো বিচাৰি লগাব লাগিব ক'ত কেনেকে পাওঁ খবৰ কৰি। এতিয়া প্ৰথম ল'বগৈ লাগিব বছৰ ঘৰৰ পৰা চাবি দোকানৰ চাবিটো। দোকানৰ চাবিটো সদায় ৰাতিপুৱা খোলা হয়। 9টা বজাত খোলা হয় অলপ লেট হৈ গৈছে একো নাই 9টা বজাত পাই যাম।
ত' গাইজ ৰ'ব মই চাবিটো লৈ লওঁ। ত' চাবিটো ফাইনেল লৈ ললো। এতিয়া বলক দোকান খোলো। লেটছ গো। লগতে মেইন ৰাস্তা হৈছে এইটো। ত' বলক বেছি নকওঁ মজা লগাই দিওঁ। টাউনত ভগোৱা মজা এটা আছে কিন্তু বাইক চলোৱাটো ভগোৱা। এই বেহেনকে মৰিবি নেকি? ৰাস্তাবোৰ আচলতে পাৰ কৰোঁতে অলপ চাই ল'ব লাগে টাউনৰ মাজেদি। টাউনৰ মাজেদি বুলিয়ে নহয় য'তে হ'লেও অলপ চাই ল'ব লাগে মানুহবিলাকে, আজিকালি এক্সিডেণ্ট বহুত। আৰু কাৰোবাৰ এটা সামান্য ভুলৰ কাৰণে বেলেগ মৰিব লগা হয় যায়। ফাইনেলি এতিয়া আমি দোকান পাব হ'ল মানে পালোৱে আৰু। আকৌ লগ পাম এটা নতুন লগৰ সৈতে। ত' আজিলৈ বাই বাই গাইজ।